নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মই আজি আপোনালোকক এটা বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল হয় নিজৰ বুলি মাফ কৰি দিব। প্ৰথমতে চাওক, আপোনালোকে যদি নতুন এখন ATM কাৰ্ড বা SBI হওক, যিকোনো হওক, মই ইয়াতে SBI দেখাইছোঁ। SBI কাৰ্ড এখন আপোনালোকে যদি পায়, কাৰ্ডখন কেনেকৈ এক্টিভ কৰিব তাৰ বিষয়ত আজি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, ধুনীয়াকৈ বুজি পাব। 1 মিনিটত আপোনালোকৰ পিন জেনেৰেট হৈ যাব বা পিনটো আপুনি 1 মিনিটতে বনাব পাৰি। তাৰ কাৰণে আপোনালোকক লাগিব ATM কাৰ্ডখন লাগিব আৰু একাউণ্ট নাম্বাৰটো লাগিব আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, যোনটো বেংকত দিছিলে আপুনি। সেই চিমখনৰ মেছেজ অহা মোবাইলটো আপুনি লগত ৰাখিব লাগিব। এই তিনিটা বস্তু লৈ কেনে আহক, আমি এতিয়া ATMলৈ যাওঁ। ATMত আহি কেনে আপোনালোকে কাৰ্ডখন ধুনীয়াকৈ সোমাই দিব। মোৰ কাৰ্ড সোমোৱাখিনি ভিডিঅ' কৰা নহ'ল। তাৰপিছত ইয়াতে পিন জেনেৰেশ্যন বুলি দেখা পাব, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নাম্বাৰটো, যোনটো 11টা একাউণ্ট নাম্বাৰ থাকে পাছবুকত, সেইটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। চাব যাতে ভুল হৈ নাযায়। ধুনীয়াকৈ আপোনালোকে 11টা নম্বৰ লিখি কনফাৰ্ম মাৰি দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, যোনটো আপোনালোকৰ বেংকত দিছিলে, মেছেজ আহে বেংকৰ পৰা পইচা উলিয়ালে সোমোৱালে, সেইটো নাম্বাৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিয়ক। চাব লিখোঁতে যাতে ভুল নহয়। ধুনীয়াকৈ চাই কেনে কনফাৰ্ম কৰি দিব। তাৰপিছত এনেকৈ দেখা পাব, এনেকৈ আহিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপোনালোকে অলপ ৱেইট কৰিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা মেছেজ যাব। 4টা অংকৰ এটা তাতে আখৰেৰে লিখা থাকিব, সংখ্যাৰে নহয়, তাতে আখৰেৰে 4টা অংক লিখা থাকিব। এনেকুৱা ধৰণৰ মেছেজ এটা আপোনালোকে মোবাইলত দেখা পাব। মেছেজটো উলিয়াই ৰাখক, ক'ত বহাব লাগে ভিডিঅ'টো চাই যাওক, গম পাব আপোনালোকে ATMখন ধুনীয়াকৈ উলিয়াই দিয়ক। তাৰপিছত কি কৰিব লাগে আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। এতিয়া পুনৰ আকৌ ATMখন আপোনালোকে সোমাই দিয়ক ভিতৰত। সোমাই দিওঁতে অলপ টাইম ৱেইট কৰিব। তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে বেংকিং আহিব। ইয়াতে বেংকিং বুলি আহিব, আপোনালোকে বেংকিঙত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যিকোনো এটা লেংগুৱেজ চইচ কৰক। তাৰপিছত আপোনালোকে ইয়াতে 10ৰ পৰা 99লৈ যিকোনো 2টা ডিজিট আপোনালোকে ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াতে যোনটো আপোনালোকৰ এই 4টা অংকৰ মেছেজ আহিছিল, সেই মেছেজটো আপোনালোকে ইয়াতে এণ্টাৰ কৰক, যোনটো মানে আপোনালোকৰ আখৰেৰে লিখা হৈছিল। তাৰপিছত আপোনালোকে ইয়াতে চাওক, ইয়াতে পিন চেঞ্জত আপোনালোকে ক্লিক কৰক। পিন চেঞ্জত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ ইচ্ছামতে যিকোনো 4টা আপোনাৰ ATMৰ পিন দিব পাৰে। এই পিনটো আপোনালোকৰ গোটেই লাইফ টাইম থাকি যাব। দুবাৰ এণ্টাৰ কৰক আপোনালোকে। এতিয়া হৈ গ'ল আপোনালোকে এই পিনটোৰ সহায়ত এতিয়া যিকোনো কাম, পইচা উলিওৱা, ষ্টেটমেণ্ট চোৱা, যিকোনো কাম আপোনালোকে কৰিব পাৰিব।